নমস্কাৰ বন্ধুসকল, এয়া হৈছে পমপম। সকলোৱে চিনি পাইছে। পুৱতিতৰা ধাৰাবাহিকত শিশু চৰিত্ৰটিত ইমান সুন্দৰ অভিনয় কৰিছে পমপমে। এই পমপমনো কোন আপোনালোকে জানেনে? পমপম হৈছে জনপ্ৰিয় অভিনেতা নয়ন নিৰ্বাণ বৰুৱা সন্তান আৰণ বৰুৱা। কণমানিটিয়ে ইমান সুন্দৰকৈ পমপমৰ চৰিত্ৰটি ফুটাই তুলিছে আৰু সমগ্ৰ ৰাইজে তেওঁক মৰম দিছে। আগলৈ যাতে কণমানিটি পঢ়াৰ ক্ষেত্ৰৰ উপৰিও অভিনয়ত যাতে আগবাঢ়ি যায়, আমি তাৰে কামনা কৰিলোঁ। আৰু চাওঁ আহকচোন তেওঁ আৰু তেওঁ মাক দেউতাকৰ সৈতে কটোৱা কেইটামান মুহূৰ্তৰ ফটো।